গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? আৰু আমি যোৱাকালি ৰুমতে আছিলোঁ আৰু এতিয়া NAPBN কেম্পলৈকে যাব ওলাই আছোঁ। ৰেডি হৈ আছোঁ, পূৰা এনেকুৱা ড্ৰেছ পিন্ধি লৈছোঁ, ফৰ্মেল ড্ৰেছ। আজি 7 বাজি ৰিপৰ্টিং টাইম আছে ভাইবাৰ কাৰণে। আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। আজি মোক কি সোধে, কি সকলো তথ্য দিবলৈ চেষ্টা কৰিম মই আপোনালোকে যদি কাহিলীপাৰাত আপোনালোকৰ যদি ইণ্টাৰভিউ আছে, যদি আহিব বিচাৰা, এই হোটেলত থাকিব পাৰিব। বহুত ৰেট কম হয়, মাত্ৰ 600 হয়। আমি এতিয়া গৈ লওঁ, দেখাইছোঁ কৰি ল'বা। আৰু আজি কি সোধা হয় ইণ্টাৰভিউত, মই আপোনালোকক সকলো তথ্য দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাব। মই যদি তোমালোকে যদি হোটেলত থাকিম বুলি ভাবিছে, থাকিব পাৰিবা। বহুত দামটো কম আছে ইয়াতে, একদম ওচৰতে 1 কিলোমিটাৰ মানে। মই দেখাই দিম বাৰু বাহিৰৰ পৰা অলপ।